Hello guys, welcome to my YouTube channel R Blog Next. So তোমালোকে কেনে আছা মোক কমেন্ট কৰি জনাবা। বৰ্তমান মই ভালে আছো। মই আছিলো তামিলনাডুত গাইস। তামিলনাডুৰ পৰা মই কেৰালালৈ আহিলো। এতিয়া বৰ্তমান কেৰালাত আছো, কেৰালাত উপস্থিত আছো। আৰু তামিলনাডুত বিশেষ অসুবিধা পোৱাৰ কাৰণে মই কেৰালালৈ আহিবলগীয়া হ'ল। কেৰালাত মোৰ এজন লগৰীয়া আছিলে, আগৰ লগৰীয়া, আগৰ পুৰণা বন্ধু হয় আৰু মোতকৈ বহুত সৰু বয়সত। সো তাই মোক ফোন কৰি মাতিলে, গতিকে তাৰ লগত মই আহি গ'লো। বৰ্তমান এতিয়া মই কেৰালাত আছোঁ। কেৰালাৰ ত্ৰিবন্ধম চিটি বুলি কয়। ত্ৰিবন্ধম চেণ্ট্ৰেলৰ পৰা প্ৰায় 16-17 মিনিটমান লাগে। মই থকা ঠাইখনৰ নাম মেলামকোট বুলি কয়। মেলামকোটৰ পৰা অলপ ভিতৰত সোমাই আহিব লাগে। সো কেৰালাতে আছোঁ এতিয়া। আৰু তোমালোকে কেনে আছা কমেণ্ট কৰি জনাবা। সো মই বহুত দিন মোৰ চেনেলত উপস্থিত হ'ব পৰা নাছিলোঁ, কাৰণ মোৰ ইমান এটা গাও ঠিক নাছিলে আৰু মনটো ইমান এটা ভাল লগা নাছিলে। জুবিন দা নাইকিয়া হৈ গ'ল, যিহেতু আমাৰ অসমৰ সম্পদ হয়, অসমৰ গৌৰৱ। আমাৰ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গ আছিলে, জুবিন বৰঠাকুৰ। জুবিন দা নাইকিয়া হোৱাৰ পৰা মোৰ মনটো বহুত বেয়া লাগি আছে, আৰু এতিয়াও লাগি আছে, আগলৈও লাগি থাকিব। কাৰণ জুবিন দায়ে ন্যায় আৰু জাষ্টিছ নোপোৱালে কি মোৰ মনটো ভাল নালাগিব গাইছ, বেয়া লাগি থাকিব। কাৰণ মই জুবিন গাৰ্গ নাম্বাৰ 1, মই জুবিনৰ প্ৰেমী হওঁ, আৰু জুবিন দাক মই অন্তৰৰ পৰা ভাল পাওঁ। আৰু জুবিন দাৰ গানেই শুনি আছিলোঁ, কিন্তু জুবিন দা যিদিনাখনৰ পৰা নাইকিয়া শেষ হৈ গ'ল, তেতিয়াৰ পৰা মনটো ইমান এটা ভাল নহয় আৰু গাইছ। চ' মই আজি অকণমান মোৰ চেনেলত মই উপস্থিত হৈছোঁ সময় পোৱাৰ কাৰণে। মই য'ত আছোঁ এতিয়া কেৰালাতে আছোঁ, কিন্তু মই মোৰ লগৰকেইটাৰ লগত মাছ মাৰিব আহিছোঁ গাইছ। চ' মই মাছ মাৰিব অহা ঠাইডোখৰ অকণমান দেখাবলৈ চেষ্টা কৰিম, তোমালোকে চাই থাকিবা। আৰু মোৰ আজিৰ ব্লগ চাই তোমালোকে কেনে পাই কমেণ্ট কৰি জনাবা। মই ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ। মালিকৰে মাটি হয়তো, চাৰিওফালে নাৰিকলৰ গছ। কেৰালাত বেছিকৈ ক'বলৈ গ'লে নাৰিকলৰ গছেই বেছি আছে গাইছ। ধুনীয়াকৈ নাৰিকলৰ গছবিলাক শাৰী শাৰীকৈ লগোৱা হয়, আৰু নাৰিকলো বহুত হয় লাগে গাইছ, খাবলৈ মিঠা। আৰু ইফালে আছে জংঘল, ইয়াৰ খাল আছে। এই খালতে মাছ বহুত ডাঙৰ ডাঙৰ আছে, কাৱৈ মাছ আৰু মাগুৰ মাছ, শ'ল মাছ, বৰালি মাছ বহুত আছে গাইছ। মাৰিলে পায়। লগৰীয়াকেইটো কেইবাবাৰো মোক বৰশী মাৰি খুৱালে। জংঘল আৰু ইয়াত আছে খাল। এই খালটো আগতে লগৰীয়াকেইটা সিঁচিছিলে, সিঁচি পেলাই ডাঙৰ ডাঙৰ শ'ল, বৰালি, মাগুৰ, কাৱৈ মাছ পাইছিলে। ইয়াত ডাঙৰ এটা খাল, ইয়াতে বৰশী মাৰে সিহঁতে। এই ভিতৰলৈ গৈ পেলাই বৰশী মাৰি আছে গাইছ, আৰু বৰষুণ পৰি আছে। অকণমান দেখাবলৈ লৈছোঁ কেৰেলাৰ জংঘল। বৰ্তমান কেৰেলাৰ জংঘলৰ মাজত নাৰিকল গছ আছে, আৰু কলগছ, তামোল গছৰ পুলিও দেখা যায়। বৰষুণ কিনকিনকৈ পৰি আছে গাইছ, আৰু মই বৰষুণৰ মাজত হ'লেও আজি অলপ সময় পাইছোঁ। সময় পোৱাৰ কাৰণে মই এটা ভিডিঅ' ইউটিউবৰ বন্ধু বান্ধৱীলৈ আগবঢ়াম বুলি ভাবিলোঁ। চ' গাটো ইমান ঠিক নহয় আজিও, গাটো ইমান এটা ভাল নহয়, আৰু মনটো ইমান এটা ভাল লগা নাই। তথাপিও তাৰ মাজতে মই এটা ভিডিঅ' দিম বুলি ইউটিউবৰ বন্ধু বান্ধৱীক দিবলৈ ওলালোঁ। চ' ইয়াৰ নাৰিকলৰ গছ, ধুনীয়াকৈ লাইন লাইন নাৰিকলৰ গছ লগাই থৈছে। সুন্দৰ এটা পৰিৱেশ, চাৰিওফালে নাৰিকলৰ বাগান হয়, নাৰিকলৰ পুলি, নাৰিকলৰ গছ, কলৰ গছ। মাজত ইফালে আছে ইকৰা বিল, জংঘল। ইফালে লগৰীয়াকেইটা বৰশী বাবলৈ আহে, আৰু মাছো পায়, ভাল ভাল মাছ আছে ইয়াত। ধুনীয়া এটা ঠাই। কেৰেলাত বেছিকৈ প্ৰায়ভাগ এনেকুৱা নাৰিকলৰ গছৰ পুলি দেখা যায় আৰু আছে। চ' আমাৰ অসমতো আছে, কিন্তু আমাৰ অসমত বহুত কম। মানুহৰ ঘৰে ঘৰে এটা দুটা তেনেকুৱাহে থাকে, বেছিকৈ নাথাকে। কিন্তু ইয়াত বহুত বেছি আছে, আৰু বেছি আছে ইয়াত, কমেই আছে এই জেগাত। মালিকৰে বাৰী, ইমান এটা ডাঙৰ বাৰী, নাৰিকলৰ গছ, কলৰ গছ আছে, আৰু ইয়াত বেছিকৈ ঘনকৈ নাৰিকলৰ গছ দেখা যায় গাইছ। কাৰণ কেৰেলাত বেছি নাৰিকলৰ গছ আছে। দিছ ইজ এ কেৰেলা, ফাইনেলি দিছ ইজ এ কেৰেলা। ত্ৰিবন্ধম চিটিৰ পৰা মাত্ৰ 16-17 কিলোমিটাৰ ওচৰত মেলামকোট বুলি কয়। মেলামকোটৰ পৰা অকণমান ভিতৰলৈ সোমাই আহিব লাগে। এয়া বৰ্তমান মালিকৰ বাৰীত আছোঁ মই, আৰু লগৰীয়াকেইটা মাছ মাৰি আছে বৰশীৰে। চ' আজিৰ ব্লগ এটা ধুনীয়া এটা ব্লগ হ'বলৈ গৈ আছে গাইছ। তোমালোকে কেনেকৈ আজি ব্লগ চাই পেলাই কমেণ্ট কৰি জনাবা। বৰ্তমান মই মালিকে আহিলে ইয়াত জিৰণি লয়, এই জিৰণি লোৱা ৰুমত আছোঁ।
আৰু তোমালোকে অসমৰ পৰা তোমালোকৰ খবৰবোৰ জনাবা কেনে আছা সো মোৰ খবৰ মই জনালো আৰু জুবিন দাৰ জাষ্টিস ফৰ জুবিন দা বুলি কৈ আছে অসমখন গৰম হৈ আছে অসমৰ ৰাইজে অসমৰ অসমীয়া ৰাইজে আৰু অসমৰ জুবিন দাৰ অনুৰাগীসকলে বৰ্তমান হুখত থাকিব পৰা নাই গতিকে বহুত দুখ পাই আছে গতিকে জুবিন দা জাষ্টিস ফৰ জুবিন দাৰ ন্যায় বিচাৰি আছে জুবিন দাৰ ন্যায় বিচাৰটো লাগে বিচাৰি ন্যায় হ'বই লাগে এয়া অসম চৰকাৰে বিজেপি চৰকাৰে হিমন্ত চৰকাৰে দিবই লাগিব আৰু তোমালোকে কি ন্যায় বিচাৰা জুবিন দাৰ বিষয়ে মোক কমেণ্ট কৰি জনাবা সো মই বিচাৰোঁ জুবিন দাৰ দোষীক ডাইৰেক্টলি ফাঁচি দি মাৰিব লাগে হয় চিৰজীৱন লাগি কাৰাদণ্ডত ৰাখিব লাগে নহয় ডাইৰেক্টলি ফাঁচি দি মাৰিব লাগে এয়াই মোৰ অনুৰোধ আৰু অসম চৰকাৰক এয়াই অনুৰোধ কৰিছোঁ মই এয়া জাষ্টিস ন্যায় বিচাৰিছোঁ আৰু তোমালোকে কি ন্যায় বিচাৰা জুবিন দাৰ দোষীক তোমালোকে কমেণ্ট কৰি জনাবা গতিকে মোৰ আজিৰ ব্লগ ইমানেই আছিল মোক কমেণ্ট কৰি জনাব গাইজ বৰ্তমান আমাৰ অসমত ইমান এটা ডাঙৰ ঘটনা হৈ আছে অসমখন জ্বলি আছে চ' মই নিউজত চাইছোঁ চাই পেলাই আৰু গম পাইছোঁ অসমখন জ্বলি আছে বৰ্তমান জুবিন দাৰ অনুৰাগীসকলে আমাৰ অসমবাসী ৰাইজে শান্তিৰে থাকিব পৰা নাই কাৰণ জাষ্টিস ফৰ জুবিন দাৰ জাষ্টিস লাগে ন্যায় বিচাৰি আছে জুবিন দাই কিহৰ কাৰণে ছিংগাপুৰত গৈ কিহৰ কাৰণে মৰিবলগীয়া হ'ল কিহৰ কাৰণে মৰিলে কি কাৰণে মৰিলে কোনে মাৰিলে এয়া এটা ৰহস্যজনক মৃত্যু হৈ আছে তাৰ প্ৰমাণ লাগে তাৰ উত্তৰ লাগে আমাৰ গৰিমা গাৰ্গ বৌৱেও সেই উত্তৰ বিচাৰিছে গতিকে আমাৰ অসমৰ চৰকাৰে সেইটো দিব বিচৰা নাই ওলাব পৰা নাই আৰু দোষীক শাস্তি দিব পৰা নাই সেইকাৰণে আমাৰ অসম ৰাইজে জ্বলি আছে গতিকে অসমৰ জুবিনৰ অনুৰাগীসকলে বিচাৰি আছে সেইটো ন্যায় লাগে গতিকে জুবিন দাক ন্যায় দিবই লাগিব জুবিন দাৰ পৰিয়ালক ন্যায় দিবই লাগিব জুবিন দা এটা সাধাৰণ মাৰুণ নাছিল জুবিন দা এটা আছিল আমাৰ অসমৰ সম্পদ অসমীয়াৰ হিয়াৰ আমঠু অসমৰ গৌৰৱ গতিকে অসমৰ ইমান এটা ডাঙৰ আমাৰেই গৌৰৱ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী অসমীয়াৰ কণ্ঠশিল্পী আছিলে অসমীয়াৰ গায়ক ছিংগাৰ জুবিন দা নাই গতিকে জুবিন দাৰ কাৰণে ন্যায় লাগে আৰু জুবিন দাক ন্যায় দিব লাগে আৰু যিসকলে জুবিন দাক ছিংগাপুৰলৈ লৈ গৈ পেলাই প্লেন কৰি মাৰিলে সেইসকলক উচিত শাস্তি দিব লাগে আৰু তোমালোকে কমেণ্ট কৰি জনাবা কি শাস্তি পাব লাগে সিহঁতক কি শাস্তি দিয়া যায় আৰু কি শাস্তি পাব লাগে মোৰ মতে সিহঁতক হয় চিৰজীৱন লাগি কাৰাদণ্ডত ৰাখিব লাগে দিব লাগে আজীৱন লাগি নহয় সিহঁতক ফাঁচি দি মাৰিব লাগে যিসকলে জুবিন দাক লৈ পেলাই মৃত্যুবৰণ কৰিছিলে প্লেন কৰি মাৰিছিলে সেইসকলক ডাইৰেক্টলি ফাঁচি দিব লাগে আৰু যদিও চৰকাৰে আমাৰ অসম চৰকাৰে যদি হিমন্ত বিশ্ব চৰকাৰে বিজেপি চৰকাৰে যদি ফাঁচি দি মাৰিব নোৱাৰে চিলিণ্ডাৰ হৈ যাওক ডাইৰেক্টলি আমি মাৰিব নোৱাৰিকৈ চিলিণ্ডাৰ হৈ পেলাই আমাৰ ৰাইজৰ হাতত গোটাই দিয়ক অসমবাসী ৰাইজক গোটাই দিয়ক জুবিন ফেন ক্লাবক গোটাই দিয়ক জুবিন দাৰ অনুৰাগীসকলৰ হাতত গোটাই দিয়ক ৰাইজে কি কৰিব পাৰে তেতিয়া চাওঁ গতিকে এইটো আমাৰ ৰাইজে বিচাৰি আছে গতিকে জুবিন দা এতিয়ালৈকে মৰা এমাহ হ'বলৈ ধৰিছে হ'লেও এতিয়ালৈকে জুবিন দাৰ কোনো ঠিকনা নাই কোনো এটা বাতৰি নিউজ পোৱা নাই জুবিন দা কিহৰ কাৰণে মৰিলে কিহৰ কাৰণে মৃত্যুবৰণ কৰিবলগীয়া হ'ল গতিকে উচিত তদন্ত আমাক লাগে ন্যায় লাগে গতিকে সকলোৱে কৈ আছে জাষ্টিস ফৰ জুবিন দা আৰু সেই ন্যায় চৰকাৰে দিব পৰা নাই গতিকে আমি এটাই বিচাৰিছোঁ হয় জুবিন দাৰ দোষীক চিৰজীৱনলৈকে কাৰাদণ্ডত ৰাখিব লাগে নহয় সিহঁতক ফাঁচি দি মাৰিব লাগে শ্যামকানু মহন্ত আৰু জুবিনৰ মেনেজাৰ মাৰুৱাৰীটো সিদ্ধাৰ্থ শৰ্মা বুলি কয় সিহঁতক ডাইৰেক্টলি ফাঁচি দি মাৰিব লাগে এয়াই আমাৰ অনুৰোধ আৰু মোৰ আজিৰ ব্লগ চাই তোমালোকে কেনে পালে কমেণ্ট কৰি জনাবা নেক্সট ব্লগত লগ পোৱাৰ আশাৰে চ' আজি ইমান এটা গাটো ভাল লগা নাই গতিকে মোৰ আজি ব্লগ মই ইমানতে সামৰিছোঁ ধন্যবাদ বাই বাই জয় আই অসম বাটৰে শেষতে বাট চাওঁ তোমাৰে লৈ যোৱাহি আজি তোমাৰ বাটেৰে বাটৰে শেষতে বাট চাওঁ তোমাৰে লৈ যোৱাহি আজি তোমাৰ বাটেৰে তুমি আহিলে নামে বুকুৰে খাওঁ তুমি নহ'লে
মোৰে উকা উকা মোৰ ফাগুন বাটৰে শেষতে